জয় পৰম গুৰু পৰাম তথাপি তোমাৰ সেৱাৰ অনুসাৰে কৃপা কৰা কল্পতৰু কৃপা কৰা কল্পতৰু কৃষ্ণ বৃন্দাবনলৈ আহিলো দেই প্ৰভুসকল। কৃষ্ণ এই মোৰ আজি আজন্ম পুণ্য সেৱাস্থলী প্ৰভুসকল আইসকল, আজি মহাভাগ্যৱান আপোনাৰ বৃন্দাবনৰ গোপীসকলৰ আত্মাই আজি বিৰাজমান হৈ আছেহি। সেয়েহে দাসে বৃন্দাবনলৈ আহিছোঁ। অ ৰাম মোৰ বাছা অ নাযাবি দূৰলৈ, মোৰ বাছা অধেনু কংসলৈ লাগিছে ভয়, মোৰ কলিয়া বাটে চাই থাকিমে মই, মোৰ বাছা নাযাবি দূৰলৈ, মোৰ বাছা ধেনু ভয়, মোৰ কলিয়া বাটে চাই থাকিমে মই, মোৰ বাছা নাযাবি দূৰলৈ, মোৰ বাছা ধেনু
এই যশোদাক মানে কৃষ্ণ কৈছে দ্বাপাৰ যুগত কৈছিলা ও ৰাম ও কাঠ বাজি বুলি জগতে সাশয় দেখোতে হুমৰে হৰি ও ৰাম দেখোতে হুমৰে হৰি তোৰ ঘৰে আহি পুত্ৰ উপজিলো ইটো দুখ দূৰ কৰি ৰাম ধেনু চাৰিবলৈ গলৈ কলিয়া ধেনু চাৰিবলৈ জগতৰে গুৰু কৃষ্ণৰ পৰশত বৃন্দাবন পবিত্ৰ হ'ল ধেনু চাৰিবলৈ